Hello my dear student, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ ইউটিউবৰ বন্ধুবৰ্গসকল, আজি মই বিশেষ এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো। মোৰ ইউটিউব চেনেল আসাম টিউটৰিয়েল চেণ্টাৰলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হ'ল ক্লাছ 10ৰ মেথমেটিক্সৰ বৃত্ত লেসনৰ পৰা মই প্ৰথম যেটো আমাৰ উপপাদ্য দিয়া আছে, প্ৰথম যেটো থিওৰম আছে, সেই থিওৰমটোৰ বিষয়ে আলোচনা কৰিম। কেনেকৈ সমাধান কৰিব লাগে আৰু এই থিওৰমটো পৰীক্ষাত বেছিভাগ আহে, গতিকে এটা কি কৈছে আমি চাই লওঁ যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শক, এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ কি হয়, লম্ব হয়। গতিকে ইয়াতে আমি কেইটামান শব্দ ভালকে বুজি লওঁ। এটা বৃত্ত, বৃত্ত মানে তো বুজি পালো, সার্কেল এটা হয়, মাজত কেন্দ্রবিন্দু এটা থাকে, এটো কি বুলি কোৱা হয়, বৃত্ত এটা। আৰু স্পৰ্শক, স্পৰ্শক শব্দটোৰ মিনিং কি? স্পৰ্শক শব্দটোৰ অৰ্থ বুলি ক'লে এটোৱে বুজাব, এইটো এটা বৃত্ত, যে বৃত্তৰ যেটো পৰিধি থাকিব, পৰিধিৰ যিকোনো এটা বিন্দুত সংযোগ, যিকোনো এটা বিন্দুক স্পৰ্শ হোৱাকৈ এডাল সৰল ৰেখা আঁকিলে তাক কি বুলি ক'ব, স্পৰ্শক বুলি ক'ব। গতিকে ইয়াতে আমি স্পৰ্শকটো ধৰি ললো x আৰু y, এইটো হ'ল আমাৰ স্পৰ্শক হৈছে। তো ইয়াতে কৈছে কি যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। ইয়াতে এইটো যদি আমাৰ স্পৰ্শক হয়, অৰ্থাৎ x y যদি স্পৰ্শক হয়, আমাৰ এইটো ধৰিলো আমি p বিন্দু হ'ব কি স্পৰ্শ বিন্দু। এই বিন্দুটোত আমাৰ x y ৰেখাডালে কি কৰি আছে, বৃত্তটোক স্পৰ্শ কৰি আছে। গতিকে আমি প্ৰমাণ কৰিব লাগে যে OP আমি কি জানো, OP হ'ব কি এডাল ব্যাসাৰ্ধ। বৃত্তৰ কেন্দ্ৰৰ পৰা এক পৰিধি সংযোগী ৰেখা কি বুলি কোৱা হয়, ব্যাসাৰ্ধ বুলি কোৱা হয়, অৰ্থাৎ ৰেডিয়াস বুলি কোৱা হয়। গতিকে OP আমাৰ কি হ'ব, ব্যাসাৰ্ধ। ইয়াতে আমাৰ প্ৰমাণ কৰিব লাগে যে OP x y ৰ ওপৰত কি হয়, এডাল লম্ব হয়। যদি স্পৰ্শ এটা ৰেখাই যদি বৃত্তটাক স্পৰ্শ কৰি থাকে, সেই স্পৰ্শ বিন্দুত যদি কেন্দ্ৰৰ পৰা এটা ব্যাসাৰ্ধ অঁকা হয়, সেই ব্যাসাৰ্ধটো স্পৰ্শ বিন্দুৰ মাজেৰে কি হ'ব, লম্ব হ'ব বুলি আমি প্ৰমাণ কৰিব লাগে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধৰা হল অকেন্দ্রীয় বৃত্তৰ x y এডাল স্পৰ্শক। আৰু P ইয়াৰ স্পৰ্শ বিন্দু। প্ৰমাণ কৰা যে OP লম্ব x y, এইখিনি আমি কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে, হৈছে। এইবাৰ আমি কি কৰিম, অঙ্কন লিখিম অলপ। অঙ্কনত কি আহিব, আমাৰ O আৰু Q সংযোগ কৰা হ'ল, O Q সংযোগ কৰা হ'ল। সংযোগ কৰা হয়, আছে। ইয়াতে কি লিখিলো আমি, ধৰা হল অকেন্দ্রীয় বৃত্তৰ, এই বৃত্তটোৰ কেন্দ্ৰবিন্দু কি O, এটা আমি ধৰি লৈছো। ধৰা হল অকেন্দ্রীয় বৃত্তৰ x y এডাল কি হয়, স্পৰ্শক। আৰু ইয়াৰ P ইয়াৰ কি হ'ব, P টো হ'ব আমাৰ স্পৰ্শ বিন্দু। গতিকে প্ৰমাণ কৰিব লাগে OP লম্ব আমাৰ কি x y ৰ ওপৰত লম্ব।
অ পি ইয়াতে পি দিব লাগিব এটা অ পি লম্ব এক্স ৱাই হৈছে গতিকে এইখিনি মচি দিওঁ এতিয়া আমি কি কৰিম প্ৰমাণ হৈছে প্ৰথমতে কি লিখিম যে এক্স ৱাই ৰেখাৰ ওপৰত বৃত্তৰ বাহিৰত এই বৃত্তটোৰ ভিতৰত নহয় বৃত্তটোৰ কি হ'ব বাহিৰত আউটসাইড অফ দা সার্কেল উই লেট এ পয়েন্ট হুইচ অন দা এক্স ৱাই লাইন যে আমি এক্স ৱাই ৰেখাৰ ওপৰত এটা বিন্দু লম যাতে বিন্দুটো বৃত্তৰ কি হয় বাহিৰত হয় এনেকৈ লিখিব লাগিব যে এক্স ৱাই ৰেখাৰ ওপৰত কিউ এটা বিন্দু লোৱা হল যাতে বৃত্তটোৰ বাহিৰত থাকে কিউ বিন্দুটো হৈছে তে এই বস্তুখিনি মই বুজাৰ আগতে অলপ কৈ লওঁ যে যদি এটা পয়েন্টৰ পৰা ধৰিলো মই এই পয়েন্টৰ পৰা এই পয়েন্টত কি কৰিব লাগে আমাৰ এই পয়েন্টৰ পৰা এই পয়েন্টত আমি কি কৰিব লাগে যাব লাগে ধৰিলো এই পয়েন্টটো আমি এ ধৰিলো আৰু এই পয়েন্টটো ধৰিলো বি হৈছে গতিকে যদি আমি এনেকুৱা ৰাস্তাৰে যাওঁ গলো এইটো ৰাস্তাত গলো আৰু এটা ৰাস্তা আমাৰ আছে কি স্ট্ৰেট লাইন হৈছে এতিয়া ইয়াতে দুটা পথ আছে এইটো এটা পথ হয় আৰু এইটো এটা পথ হয় হৈছে গতিকে আমি ইয়াতে মোৰ প্ৰশ্নটো হ'ল যে এ বিন্দুৰ পৰা যদি বি বিন্দুলৈ যাব লগা হয় তেনে আটাইতকৈ কম সময় ক'ত লাগিব আৰু আটাইতকৈ দূৰত্ব ক'ত কোনটো ৰাস্তাত দূৰত্ব কম হ'ব কি হ'ব আমাৰ যেটো সিধা ৰাস্তা হ'ব অৰ্থাৎ যেটো সিধা মানে কি সিধা মানে হ'ল আমাৰ লম্ব যেটো লম্ব ৰাস্তা হ'ব পোন ৰাস্তা হ'ব সেই ৰাস্তাটোত আমাৰ কি হ'ব দূৰত্বটো কমি আহিব আৰু যদি বেকা ৰাস্তাৰে যোৱা হয় গতিকে এটো কি হ'ব দূৰত্ব আমাৰ বেছি হ'ব গতিকে এই ধাৰণাটো আমি ইয়াতো ল'ব পাৰো যে কেন্দ্ৰবিন্দু ওৰ পৰা এক্স ৱাই ৰেখাৰ ওপৰত পি আৰু কিউ দুয়োটাই বিন্দু গতিকে অ কিউ আৰু অ পি আৰু অ কিউ এই দুটাৰ মাজত দূৰত্ব আটাইতকৈ কম কোনটো হ'ব অ আৰু পি অ পি কি হ'ব দূৰত্ব কম হ'ব আৰু অ কিউ কি হ'ব আমাৰ দূৰত্ব বেছি হ'ব গতিকে যিটো ৰাস্তাত দূৰত্ব কম হয় সেই ৰাস্তাটো কি হয় মই অলপ আগতে ক'লো সিধা হয় অৰ্থাৎ লম্ব হয় গতিকে অ কিউতকৈ যেহেতু অ পি সৰু আটাইতকৈ দূৰত্ব কম গতিকে অ পি আমাৰ কি হ'ব এক্স ৱাইৰ ওপৰত লম্ব হ'ব এইখিনি আমি ইয়াতে লিখিব লাগিব যে কেন্দ্ৰবিন্দু ওৰ পৰা অ পি ব্যাসাৰ্ধই হল আটাইতকৈ কম দূৰত্ব অর্থাৎ ও কিউ গ্রেটার দেন ও পি গতিকে ও কিউ আমাৰ ও পিতকৈ কি হয় ডাঙৰ হয় আৰু ও পিটো কি হয় আমাৰ সৰু হয় গতিকে সৰু হল মানে কি সৰু হৈছে মানে ৰেখাটো কি হ'ব এক্স ৱাইৰ ওপৰত আমি ধৰিব পাৰো
লম্ব বুলি আমি ধৰিব পাৰোঁ কি ইয়াতে আমি ক'ব পাৰোঁ কি যে OQ গ্ৰেটাৰ দেন OP অৰ্থাৎ OQতকৈ OP হ'ল কম দূৰত্ব এই বৃত্তটোৰ কেন্দ্ৰৰ পৰা OP হ'ল আটাইতকৈ কম দূৰত্ব যেহেতু OP আটাইতকৈ কম দূৰত্ব গতিকে আমি লিখিব পাৰোঁ OP লম্ব XY কম দূৰত্ব হোৱাৰ কাৰণে আমি ক'ব পাৰোঁ যে OP ৰেখাডাল OP ব্যাসাৰ্ধডাল আমাৰ XY ৰ ওপৰত কি হয় লম্ব হয় এটোৱে হ'ল ধাৰণা বুজিছে থ্যাংক ইউ